এয়া চাওক ভিউয়াৰ্স, কোভিড-19ৰ সময়ত এইখন ঘৰত কি চলি আছে? কি হৈ আছে? কি কৰি আছে দেউতা? মইতো পাতিহে আহি আছো ঘৰতে সুধা নাই কি কৰিম কৰিবলৈ একোৱেই নাই। পিছে মই বহুত বছৰ আগতে এইটো প্লাষ্টিকৰ সূতা মেচিনত ব্যৱহাৰ কৰিছোঁ। এইটো সূতাৰে মই পাতি আহি আছোঁ। মোৰ পাতিটা অলপ অৰ্ডিনাৰী হ'ল, গতিকে মই চাৰিওফালেদি তেনেকৈ বৰ্ডাৰ দি আছোঁ। বৰ্ডাৰ দিয়াৰ পাছত মোৰ পাতিখন এনেকুৱা হৈছে, এইটো এনেকুৱা হ'ব, কমপ্লিট এনেকুৱা হ'ব, তেতিয়া আৰু চিৰি নাযাব। ক'তো যোৱা নাই নাই, নেকি? ক'তো যোৱা নাই। গভৰ্ণমেণ্টে ইমান সুবিধা দিছে, মানুহক খোৱা বস্তু চব যোগাৰ পাতি দি দিছে, ঘৰতে থাকিবলৈ দিছে, কিন্তু মানুহে ঘৰত নাথাকে। কিছুমানে আচলতে ঘৰত থকা ভাল, নিজেও বাচা ভাল, আনকো বচোৱা ভাল। নিজে বাচিলে আনেও বাচিব, আনে বাচিলে নিজেও বাচিব। পাছত গভৰ্ণমেণ্টৰ পুলিচ কৰ্মী, আৰ্মি সকলোৱে আমালোকৰ কাৰণে ডিউটি দিনে নিশাই ডিউটি কৰি আছে, কিন্তু আমি অলপ ভাবি চাব লাগে তেওঁলোকে তেওঁলোকৰ পৰিয়ালবৰ্গক এৰি কেনেকৈ ইমান দিনলৈকে ডিউটিয়ে জইন কৰিছে। আমিতো আমাৰ খুচিৰ কথা, আমি আমালোকৰ পৰিয়ালৰ লগতে আছো, একেলগে আছো, ঘৰতে থাকোঁতে আচল। ঠিকে আছে, আপোনাৰ দৰে সকলোৱে যদি ভাবিল হয় তেতিয়াহ'লে দেশখন কিমান সুন্দৰ হ'লে হয়। আজিলৈকে যিমান মানুহ কৰোণা ভাইৰাছত আক্ৰান্ত হৈ আছে, সিহঁতে এই পৰ্যায়ে কেতিয়াও নাপালেহেঁতেন। আশা কৰোঁ সকলোৱে কুশলে থাকক, মংগলে থাকক। জয় আই অসম। ধন্যবাদ।